নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ধামকা পুনবলৈ মই প্ৰদবেশ গতিকে বৰ্তমান উপস্থিত আছো জংঘলৰ মাজত মানে বৰষুণ দি আছিল বৰষুণটো এৰিল আৰু বৰষুণটো এৰাৰ পিছত বৰষুণটো এৰাৰ পিছত অকমান ফ্ৰেছ এটা ভাব আহিল আৰু চাওক মোৰ পাছফালে চাওক অৱস্থাটো চাওক জংঘল মানে জংঘলেই আৰু ফুলবিলাক চাওক গাইছ কি ধুনীয়া ফুল ফুলি আছে ইয়া পাছফালে ধুনীয়া ফুল ফুলি আছে আৰু আমি আহিছিলো এই কাৰণে কি আইছিলো এবাৰ মেংগো দেখাই দিছো কি আইছিলো কি হাত খাবলৈ ও দেখিয়া থাৰা থাৰা বতৰত কণী লগত আৰু দুটামান আলু দি মিহলাই একদম ভাজি কৰি পুৰা ৰেচিপি কৈ দিলে মেংগোয়ে ঢেকীয়া শাক বুটলিবলৈ আহিছো মানে গাইছ ঢেকীয়া শাক বুটলিবলৈ আহিছো ঢেকীয়া শাকৰ সোৱাদেই বেলেগ তো এনেকুৱা আৰু গাইছ এই ফুলগিলা চাওক একদম ধাচু ফুল আৰু মই ফুলগিলা আপোনালোকক বেক কেমেৰা কৰি দেখাই দি আছো একদম এটা চিনেমেটিক শ্বটত দেখাই দি আছো ফুলগিলা খানত পাছফালে আছে মেংগো ঢেকীয়া তুলিছে মেংগো মেংগো একবাৰ কৈ দিব ঢেকীয়া শাকটো কেনেকৈ খাব লাগে কৈ দিছোন এইটো ঢেকীয়া শাক ঢেকীয়া শাকটো কাটি কেনে একদম দুটামান কণী দি কেনে দুটামান আলু দি কেনে ভাজি কৰি মানে মুখত পানী আহি যায় আৰু কি কম এনেকৈ খাই নেকি তো আপোনালোকে বনাই খাব মেংগোয়ে কৈ দিছে তো আপোনালোকক চিনেমেটিক শ্বটটো দেখাবলৈ আছে নহয় চাওক গাইছ ফুলবিলাক কি ধুনীয়া হৈ আছে চাওক একদম চাৰিওফালে ফুল গাইছ এইটো ফুলৰ নাম কি মই নাজানো কিন্তু চাবলৈ খুব ধুনীয়া হয় যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন এই ফুলৰ নামটো কি হয় চাওক খুব ধুনীয়া চাওক গাইছ ক'ত যাই আছে ইহঁতে তো মই ইহঁতৰ পিছে যাবলৈ চেষ্টা কৰিম তো গাইছ পানী চাওক পানীৰ মাজত আছো বিশাল ডাঙৰ পুখুৰী এটাৰ মাজত আছো পুখুৰী মানে পানীটো শুকাই গ'ল বৰষুণ দিয়াৰ লগে পানী জমা হ'ল একদম ফ্ৰেছনেছ এটা ভাৱ আহিছে আৰু এইফালে ঢেকীয়া শাক বুটলিবলৈ গৈ আছে মেংগো আৰু বৰ্ডেকা চ' চাওক ভিডিঅ'টো কিমান কি হয় কিবা কাহ হৈছে গাইছ মৰিমে নেকি হা কিয়া এইফালে চাওক গাইছ ঢেকীয়া শাকৰ জাগা আপোনালোকক যদি লাগে মোক ফোন কৰি দিব অনলাইন ডেলিভাৰী দিম 10 টকা মুঠা ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব 10 টকা মুঠা অনলাইন ডেলিভাৰী ঢেকীয়া শাক তো এইফালে চাওক ঢেকীয়া শাক বাগান কিন্তু আমাক বেছি নালাগে অলপ হ'লেই হ'ব মেংগো কোৱাৰ দৰে খাব লাগিব আৰু উপায়টো নাই আঞ্জা পাচলি নহয় হৈছে ইমান দাম তো এইগিলা ফ্ৰেছ বস্তু খাব লগা হৈছে ঢেকীয়া শাক কচু এইগিলা বস্তু ফ্ৰেছ বেলেগ বস্তু ফ্ৰেছ নাই ইয়াত গোটাই ভেজাল এইয়া ঢেকীয়া শাক চিকচি মেংগোৱে তো এইফালে শহা আহে গাইছ শহা আহে মানে শহা হাগি থৈ গৈছে শহা আহে আৰু আপোনালোকক তেতিয়া মই ফুলবিলাক দেখাইছিলোঁ ইয়াতে ঢেৰ ফুলবিলাক আছে ফুলি এই আছে পাছফালে চাব ইয়াত কি ফুল নাজানো আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ ফুলটো আপোনালোকে যদি জানে কমেণ্ট কৰি জনাওক আৰু এটা ফুল দেখা পাইছোঁ এইটো ফুলটো কি ফুল আপোনালোকে কমেণ্ট কৰি চাওক ফুল গাইছ খুব ধুনীয়া ফুল কি ফুল নাজানো কমেণ্ট কৰি খালি আপোনালোকে জনাব মোক যদি আপোনালোকে কমেণ্ট কৰি জনাব পাৰে নামটো তেনেহ'লে আপোনালোকৰ কাৰণে এটা বিশেষ পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে পুৰস্কাৰটো কৰিম মই ঘোষণা কৰিম খুব ধুনীয়া ফুল গতিকে চেনেলটো যদি ভিডিঅ'টো যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ভিডিঅ'টো নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটি দবাই দিব তো গৈ আছোঁ ইফালে ক'ত গৈ আছোঁ আপোনালোকে নিশ্চয় গম পাইছে গম পোৱা নাই সেই যে ডাঙৰ গছজোপা দেখিছে এইটো হৈছে তেঁতেলী গছ আৰু তেঁতেলী গছ আছে যেতিয়া আৰু তেঁতেলী খাব যাম তেঁতেলী খোৱাটো খুবেই প্ৰয়োজন স্বাস্থ্যৰ কাৰণেও ভাল বুলি নাভাবিব তেজ পানী কৰি দিব গতিকে চাওঁ কিমান কি পাৰোঁ খাবলৈ চেষ্টা কৰিম দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব গতিকে চাওক এই ফুলবিলাক চাওক ইমান ধুনীয়া ফুল একদম লেটেষ্ট গুড চাওক গাইছ ফাইনেলি তেঁতেলী গছৰ তলত আহি পালোঁ আৰু তেঁতেলী টেঙা
খুব লাগি আছে মানে আপোনালোকক দেখুৱাবলৈ পালে ভাল আছিল ইয়াত তেতেলী গছৰ পাত কিন্তু তেতেলী গছত ভূতে ধৰে ইয়াত তেতেলী টেঙা পৰি আছে গাইছ দেখিবলৈ পাইছে আপোনালোকে আকৌ বেক কেমেৰা কৰি গাইছ তেতেলী টেঙা পাৰিলে আনো তেতেলী টেঙা নিমখ জলকীয়াৰ লগত এতিয়া খাম কিন্তু ঠাণ্ডা দিন ৰ'দ হ'লে ভাল খাবলৈ তেতেলী টেঙা এই চব তেতেলী টেঙা ঠাণ্ডা দিন মানে ৰ'দ হ'লে খাবলৈ ভাল তেতেলী টেঙা কিন্তু হ'লেও উপায় নাই খাম বুলি ভাবিছোঁ কচুৰ লগত খাম কচুৰ লগত আপোনালোকে খাই চাবচোন খুব ধুনীয়া আৰু তেতেলী টেঙা যেতিয়া ফুচকাৰ লগত দিয়ে কি সোৱাদ জিভাৰ পানী মেইন গতিকে গৈ আছোঁ কোনফালে গৈ আছোঁ ময়ো নাজানো গাইছ ইহঁতলোকৰ পাছে গৈহে আছোঁ মই ভৱিষ্যতে আৰু নাহৈ দিগি মই একদম ভূতৰ জেগা ভাই অৱস্থা নাই এই চাওক সাগৰৰ মাজে গৈ আছে সিহঁতে মোৰ কেমেৰা যদি ভিজি যায় সিহঁতক সোধাই নেৰো মই সাগৰৰ মাজে লৈ যাই আছে বেক কেমেৰা কৰি দেখাই দি আছো তেতেলী টেঙা গাইছ তেতেলী টেঙা মেইন চাওক তেতেলী টেঙা আৰু এই চাওক পানী আৰু ইহঁতে যাই আছে এনেকে কোনফালে ক'ত লৈ যাই আছে ময়ো গম নাপাওঁ গাইছ ইয়াৰ চাৰিওফালে 360 ভিউ দেখাই দিছোঁ আপোনালোকক চালে গোটেই পানীৰ মাজে গৈ আছো কিন্তু এটা কথা মাছ কিন্তু নাই চাফা পানী চব এইফালে পানী বিচাৰিছে গাইছ আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা কমেণ্ট কৰি এবাৰ জনাব কাৰণ যিহেতু বহাগ মাহ প্ৰায় যাওঁ অৱস্থা গতিকে বহাগ মাহৰ যিহেতু আজি কিমান তাৰিখ হ'ল আপোনাৰ কিবা এটা হ'ল আৰু যাব আৰু তাৰ যাওঁ অৱস্থা নহ'লেও যিহেতু কঠীয়া পেলাব লাগিব ন চ' গতিকে আপোনালোকে কমেণ্ট কৰি জনাব কি চাফা পানী গাই চাওক গাইছ মোৰ কেমেৰা ৱাটাৰ প্ৰুফ নহয় কম দামী মানুহ ভাই যদি পৰি যায় খৰটপে ক'ত আহি ওলালো আমি গাইছ ৰাস্তা চাওক সিহঁতেহে চিনি পাই এইগিলা ৰাস্তা আমি চিনি নাপায় মানে আমি মৰিশালি দি ঘৰত গুচি যাম মানে আমাৰ মৰিশালি আছে এইফালে চ' মৰিশালি এইফালে আমি ঘৰত গৈ আছোঁ গোটাই ভূত বাংলাই জানাইছো তই মোক মাধ মই দাৱৰাতকে কম পুৰস্কাৰ পাওঁ মানুহ মই গগৈ গৈছিল এইটো গগৈ আপোনালোকে চিনি নাপায় না আমাৰ ঘৰত আহিব গগৈক চিনাকি কৰাই দিম মই অখিল গগৈ নহয় কিন্তু এইটো বেলেগ গগৈ তো গৈ আছোঁ আমি চব কেনেকুৱা যাই আছে ঘুচুং পাৰ্টি তো এইফালে গৈ আছোঁ আমাৰ মৰাহালিটো এবাৰ দেখাই দিছোঁ আপোনালোকক এইফালে হৈছে আমাৰ মৰিশালি এইফালে পাছফালে বাঁহৰ চুকটো যি দেখা পাইছে তাৰ সিফালে বেক চাইডে আছে মৰিশালি গতিকে সিফালে নাযাওঁ ইফালে এটা ৰাস্তা আছে এই ৰাস্তাৰে যাম গতিকে চাই থাকক ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পাব কি ৰাস্তা দি লৈ আনিছোঁ চাওক গাছ ইফালে এটা বস্তু হয় এই মেলা চেলা পাতিলে জংঘলত জুৱা খেলা গিলা এইফালে বহে যিয়ে নহওক একদম ডেঞ্জাৰ জেগা ফেমাছ বিশ্ব চাওক একদম কেমেৰাত বঢ়িয়াকৈ উঠছি কিন্তু কিবা বস্তু দাদা ৰাস্তাটো বঢ়িয়া মানে ফুল গাছ আছে গাইছ ফুল গাছ দেখাই আছোঁ আপোনালোকক কি ফুল দেখাই আছোঁ এইটো জবা ফুল জবা ফুল গতিকে চাৰিশ ভেলিৰ মাজত আমাৰ এইখিনিত ঘৰ আছে এয়া চাওক ঘৰ পাছফালে আছে এটা গিৰি ঘৰ সেইফালে আছে মৰিশালি অলপো ভয় নকৰা গাইছে খুব একদম শক্তিমান বুলি যি কয় এতিয়া মানুহ মানে সাহসীমান মানুহ আৰু এইফালে আমি এতিয়ালৈকে গৈয়ে পোৱা নাই ঘৰ যাম কেতিয়া শাক বাচিম কেতিয়া খাম কেতিয়া এইফালে আৰু এটা ঘৰ আছে গাইছে এইটো মাতিছোন তাক একবাৰ এনেই হেল্ল'
পুৰা টোপনি মানে এইফালে ঘৰ গিৰি ঘৰ চ' গৈ আছোঁ ঘৰত তো ভিডিঅ'টো সমাপ্ত কৰোঁ গাইজ যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো একদম ধাচকে চাওক স্ক্ৰিপ্ট নকৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক গতিকে আজিলৈ মানে টাটা বাই বাই যাং দে আৰু